তলাতল ঘৰ এইবোৰ কি আছে যদিহে আপোনালোকে ক্ৰেক জেক চেনেললৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু আপকামিং ভিডিঅ' সোনকালে পাবৰ বাবে ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰি আমাৰ চেনেলৰ সৈতে জড়িত থাকক। তলাতল ঘৰটোত ভয় খোৱাৰ কাৰণ কি আছিল ভিডিঅ'টোৰ জৰিয়তে জনোৱা হওক। তলাতল ঘৰৰ প্ৰথমতেই এই সৰু ঘৰটোত কি আছে চাওঁ। এই সৰু ঘৰটোত এডাল জখলা থোৱা হৈছে। এই জখলা হয়তো কিবা কামত ব্যৱহাৰ কৰা হয়। তলাতল ঘৰৰ তললৈ নামি অহা এই চিৰিটো যথেষ্ট থিয় আৰু এই ওপৰৰ চাৰ্টখন যথেষ্ট তলত আছে, সেয়েহে চিৰিৰ পৰা তললৈ আহোঁতে আপোনালোকে সাৱধানে আহিব। বহুত ঠাণ্ডা এইফালে কি আছে? তলাতল ঘৰ এইবোৰ কি আছে? বহুত ভয় খালিনে? ইয়াত আচলতে ভয় খোৱাৰ কোনো কাৰণ নাছিল। এই সৰু কেফটোৰ পৰা কেৱল এটা বাদুলিহে ওলাই আহিছিল। এইফালেদি বাদুলি ওলাই আহিছিলে, এইফালে ক'ত কি আছে ঠিকনা নাই, বহুত ভয়ানক লাগিছে। ভিডিঅ'টো শেষলৈকে কণ্টিনিউ কৰাৰ বাবে ধন্যবাদ আৰু নিউ আপকামিং ভিডিঅ' আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটোৰ লগত জড়িত হ'বলৈ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন প্ৰেছ কৰিব। ধন্যবাদ।